নতুন ৰাস্তা যেতিয়া বনাই দেখা পোৱা যায় সাধাৰণতে আমাৰ এনেকুৱা প্ৰব্লেমটো প্ৰায় দেখা পোৱা যায় বন্ধুসকল এই ঘটনাৰ পৰা বহুত দুৰ্ঘটনা হোৱা দেখা পোৱা আজি খুব কম দিনৰ ভিতৰত বহুত ডাঙৰ ঘটনা হৈ গৈছে এইটোৰ পৰা সাৱধান থাকিব বুলি মই আজি ভিডিঅ'টো থ্ৰুৱেদি আপোনালোকক সজাগতা কৰিবলৈ চেষ্টা কৰিছোঁ আপোনালোকে এই কথাকেইটাৰ পৰা মানি চলিব সাধাৰণতে আমাৰ এতিয়া নেশ্যনেল হাইৱেটো বনাই আছে যিকোনো ৰাস্তা বনাই আছে এতিয়া আপোনাৰ ৰাস্তা বনাই থকা অৱস্থাত যেতিয়া অৱস্থাত আপোনাৰ এটা ৰাস্তা পৰা এটাৰ নেশ্যনেল আমাৰ যিবিলাক ডাঙৰ আপোনাৰ নেশ্যনেল হাইৱে যিবিলাক আপোনাৰ কাম চলি আছে দুটা আপোনাৰ 4 লেনৰ যিটো কাম চলি আছে 4 লেন আপোনাৰ যিটো এটা চাইডে কাম হ'লে এটা চাইডে ডিভাইড কৰি বেলেগ এটা ৰাস্তাই যোৱা ব্যৱস্থা কৰে তো কি হয় আমাৰ এডোখৰ ভাল ৰাস্তা পাই পিনে আমি যেতিয়া গাড়ীখন স্পীড বা 80 বা 90 কিলোমিটাৰ স্পীডত গাড়ীখন গৈ থকা দেখা পোৱা অৱস্থাত যেতিয়া আপোনাৰ হঠাতে যেতিয়া ৰাস্তাটো ইটোৰ পৰা ইটোলৈ কানেকশ্যন ক্ৰছ কৰি দিয়ে ডিভাইডটো কানেক্ট আপোনাৰ বেলেগ এটা ৰাস্তা ফালে কৰি দিয়ে তেতিয়া কিন্তু আপুনি 90 কিলোমিটাৰ স্পীডত গৈ থকা গাড়ীখন আপুনি হঠাৎ ব্ৰেক মাৰিলে কেনেকুৱা এটা ভয়ানক ৰূপ ল'ব পাৰে এই বস্তুটো আপোনালোকে সাধাৰণতেই আপুনি দেখা পোৱা যায় বা হয় আপোনাৰ ক্ষেত্ৰতো বহুত কষ্ট কৰি গাড়ীখন ৰখাব লগা হয় আৰু ৰখাব নোৱাৰিলে বহুত ডাঙৰ এটা ঘটনা হোৱা দেখা পোৱা যায় তো সেই বস্তুটোৰ পৰা বাচিবৰ কাৰণে আপুনি কি কৰিব আপুনি এটা কথা সদায় মনত ৰাখিব যেতিয়া গাড়ীখন আপোনাৰ স্পীড লিমিট দিয়া থাকে আমাৰ এইটো প্ৰায় চালকসকলক দেখা পোৱা যায় এইটো ভুল কৰে আমাৰ স্পীড লিমিটৰ ওপৰত গাড়ী চলোৱা দেখা পোৱা যায় য'ত স্পীড লিমিটটো তাৰ হিচাপ এটা কৰিহে নেশ্যনেল হাইৱে অথৰিটিয়ে আপোনাৰ সেইটো হিচাপতে আপোনাৰ স্পীড লিমিটটো ৰাস্তাত লিখা থাকে সেই লিখামতে আপোনালোকে মানি চলিব আৰু যেতিয়া আপোনাৰ এইটোৰ পৰা একদম ভয়ানক আপোনালোকে একদম বাছি চলিব যিটো আপোনাৰ ৰাস্তা যদি আপোনাৰ প্ৰব্লেম হৈ থাকে বনাই থাকে তেতিয়াহ'লে আপুনি একদম গাড়ীখন লাহে যাব বন্ধুসকল এইটোৰ পৰা বহুত ডাঙৰ ঘটনা হোৱা দেখা পোৱা যায় আৰু এই বস্তুটোৰ পৰা বাচিবলৈ এটাই উপায় আছে আপোনালোকে গাড়ীখন সদায় আপুনি লাহেকৈ চলাব লাগিব আৰু আপুনি নিৰ্দিষ্ট আপোনাৰ ছিট বেল্ট মাৰি ধুনীয়াকৈ আপুনি সুন্দৰভাৱে নিজৰ কণ্ট্ৰল কেপাচিটি মানি আপুনি চলিব লাগিব তেতিয়া আপুনি সুন্দৰকৈ আপোনাৰ গাড়ীখন কোনো অসুবিধা নোহোৱাকৈ পাৰ হৈ যাব পাৰে আৰু প্ৰায় মই মুখৰ আগতে কেইবাটাও ঘটনা দেখা পাই মই আজি অনুভৱ হ'ল মই এইকেইটা কথা আপোনালোকক জনাম বুলি আৰু সেইকাৰণে মই ভিডিঅ'টো আৰম্ভ কৰি আপোনালোকক সৰু কৰি ভিডিঅ' এটা বনালোঁ আৰু আপোনালোকে গুৰুত্ব সহকাৰে ল'ব আপোনালোকে ৰাস্তা যদি বনাই থাকে নেশ্যনেল হাইৱে 4 লেনৰ যি ৰাস্তা বনাই আছে আপোনালোকে সাৱধান গাড়ী চলাব যিহেতু আপোনাৰ ডিভাইডটো কানেকশ্যন কৰি দিয়ে বেলেগ এটা ছাইডত সেইকাৰণে যেতিয়া আপোনাৰ ৰাস্তাটো কাম চলিব আপোনালোকৰ সেইটো নেশ্যনেল হাইৱে অথৰিটিক আপুনি বেয়া পায় বা গালি পায়ো লাভ নাই তেখেতলোকক কাম কৰিবই লাগিব এটা ৰাস্তাই যাবলৈ দিলে আৰু এটা ৰাস্তা বন্ধ কৰিবই লাগিব তেতিয়াহে কাম কৰিব পাৰিব নহয় জানো সেইকাৰণে আপুনি এইখিনি নিয়ম নীতি মানি চলক আৰু সুন্দৰভাৱে আপুনি গাড়ী চলক আপোনাৰ কোনো অসুবিধা নহয় আৰু এটা কথা সদায় কম বন্ধুসকল আগতো কওঁ পিছতো কম আৰু শ্ল' ড্ৰাইভ লং লাইফ এইটো মানি আপুনি গাড়ী চলক আপোনাৰ জীৱন দীৰ্ঘায়ু হওক তাৰে কামনা কৰি ভিডিঅ'টো ইয়াতে সমাপ্ত দিলোঁ বন্ধুসকল জয় অসম।